নাকাম্মা নালায়ক ধাৰ্তিকা বুজ এই ৰাতিপুৱা 9টা-10টা বাজিলে তোৰ এতিয়ালৈকে উঠিব হোৱাই নাই নেকি? ৰবাচোন পাপা, ৰাতিপুৱাই ঠাণ্ডা দিনত হুলস্থুলখন কিয় লগাই থকা? 7টাই বজা নাই চাগে। স্কুল যোৱা আগে উঠিম আৰু। কি ৰাতিপুৱাই ওলোটা কথা ক'বলৈ আহিছ? মোৰ অফিচ যাব টাইম হ'লগৈ, 9টা-10টা বাজিব হ'ল, তোৰ উঠিব হোৱাই নাই নেকি? ৰাতিপুৱাই শুই উঠি কিতাপখন চাওঁতো নাই। ধাৰ্তিকা বুজ বহুত সোনকালে। কি ৰাতিপুৱাই বাপ বেটা হুলস্থুলখন লাগিছে? কি হ'ল? তুমি মনে মনে থাকা। আমাৰ বাপেক পিতেকৰ মাজত তুমি আহি মাত নেমাতিবা। তুমি যোৱা, মই ইয়াক কিবা এটা কৈ আছোঁ। পাপাই মাক কেনেকৈ ক'লে? ঐ মা, এনেকৈ ক'ব পাৰেনে বাৰু? পাপাই কিন্তু বহুত বেয়া হৈ গৈছে দেই। কৃষ্ণ কৃষ্ণ, মাইকী মানুহকো এনেকৈ কয়নে বাৰু? হে কি ক'লে? মাইকী বুলি মানে কোনো গুৰুত্বই নাইকিয়া হ'ল। ঐ ভোলা, তই স্কুললৈ ওলা আৰু আপুনি যাওক। ঠাণ্ডা পানীৰ লগত আপুনি গাটো ধুই আহকগৈ। মই ভাত বাঢ়োগৈ। কাহিনীচোন এতিয়া কিবা গৰম হৈ যাব যেন পাইছোঁ। কি ক'লি? মুখৰ ভিতৰতে কি ভুৰ ভুৰাই আছ? ভালকৈ ফুটাকৈ ক'ব নোৱাৰ? নাকাম্মা। হ'ব নাকাম্মা হৈ থাকক। কামিয়ালবিলাকে সোনকালে গা ধুই আহকগৈ যাওক। তুমি পগলা হ'লা নেকি? মই গা পা ধুই কাপোৰ কানি পিন্ধি ৰেডি হৈ আছোঁ দেখা নাই? আকৌ কি গা ধোৱাৰ কথা কৈছা? দুবাৰ কিবা মানুহে গা ধুৱে নেকি? যোৱা ভাত বাঢ়াগৈ, ভাতটো খাই লওঁ। আমাৰ গৰম হৈ থকা বচচোন ঠাণ্ডা হৈ যোৱা যেন লাগিছে। মই সেইবোৰ একো নাজানো। মই গা ধোৱা দেখি পাব লাগিব। মুঠতে যাওক, ঠাণ্ডা পানী লৈ গা ধুই আহক, নহ'লে খানা বন্ধ। কৃষ্ণ, এই ৰাতিপুৱাই কিহত কি খনে কালে হয়? আৰু এটা কথা শুনক, গা ধুই আহোঁতে হিটাৰৰ চুইচটো দি থৈ আহিব। মই ঠাণ্ডা পানীৰ লগত গা ধুব নোৱাৰোঁ। সৰ্বনাশ, মই লাহেকৈ পলোৱাই ভাল হ'ব যেন পাইছোঁ আৰু। ক'ত পলাইছ? নাকাম্মা, কি যে সন্তান জন্ম দিলোঁ ঐ। মাক বাপেকক এনেকৈ কাজিয়া লগাই নে? ইয়েতো কাজিয়াখন লগাওঁ বুলি লগালে। ইয়াক আজি ৰাতি কিতাপ পঢ়োঁতে এহিকণি দিব লাগিব ৰ। ঐ ভোলা, আজি স্কুল যাবি নেকি? যাব লাগিব ৰ। খালি এটা কথা আকৌ, বাকীবিলাকক আমি যে এইবাৰ ফেইল কৰিলোঁ, কথাটো জানিবলৈ নিদিবি। নহ'লে নতুন মুখাৰ আগত বৰ লাজৰ কথা হ'ব ন। তয়ো যদি নকওঁ, ময়ো যদি নকওঁ, কেনেকৈ গম পাব? নক'লেই হ'ল, গম নাপায় নহয়। সেইটোক লৈ ইমান টেনশ্যন লয় নেকি? আৰু আমি যিমান হ'লে চিনিয়ৰ না। বেছি খেলিমেলি কৰিলে ঘূপ ঘাপ দুটামান দি দিম। সঁচাকৈ দেই, এইবাৰ কিন্তু আমি বৰ বেয়াকৈ ফেইল কৰিলোঁ। বৰ লাজৰ কথা আকৌ ন। তই অংকত কিমান পাইছিলি বাৰু? ক'বলৈকে লাজ লাগে। হ'লেও কচোন, মোৰ আগত ক'লে কিবা কিহৰ লাজ? মই কাকো কৈ নাথাকোগৈ নহয়। তই কিমান পালি বাৰু আগত তোৰটোকে কচোন। মোৰো একেবাৰে ক'বলৈ লাজ লগা বিষয়ও। হ'লেও ক বাৰু, শুনি চাওঁ কিমাননো পালি। অকল 2 পাইছিলোঁ। আগত 5 এটা বহুৱাই ঘৰত 52 বুলি দেখুৱাই দিছোঁ। মোৰ নিচিনা একে কণ্ডিশ্যন। ময়ো 1হে পাইছিলোঁ। আগত 4 এটা বহুৱাই ঘৰত 41 বুলি দেখুৱাই দিছোঁ বাপেকে। ক'ত গম পাব ন? তাকেহে, পঢ়া শুনা এৰি কিবা খং উঠিব, জুবিনদাৰ আগতে চিনেমাহে বনাবলৈ ধৰিম আৰু। ঐ ল'ৰাহঁত, তহঁতি কি চিনেমাৰ বনোৱাৰ কথা কৈছ? কিবা চিনেমা বনাম বুলি ভাবিছ নেকি? ভবা নাই, পাতিছোহে। জুবিনদাই দেখা নাই এতিয়া নতুন ফিল্ম এখন বনাইছে, নামটো হৈছে চিকাৰ। লণ্ডনত শ্বুটিং কৰিছে। নামটো শুনিয়ে কিবা দেখিবলৈ ভাল লাগিব যেন লাগি গৈছে। ঐ ককা, এনেকুৱা চিকাৰ এখন ময়ো বনালে শ্বুটিং কৰিবলৈ দিম বাৰু দেই। জুবিনৰ চিকাৰখন চাবলৈ ভাল হ'বতো। শ্বুটিং চাবলৈকে সিদিনা দুলীয়াজানত ইমান মানুহ গোট খাইছে দেখা নাই? লণ্ডনতো সৰহসংখ্যক শ্বুটিং কৰিব, অসমত কমহে কৰিছে। চাবলৈ ভালেই লাগিবতো আকৌ। তাকেহে ককা, আমিও পঢ়া শুনা বাদ দি তেনেকুৱা কিবা ফিল্ম বনোৱাৰ কথাহে চিন্তা কৰিছোঁ আৰু দেই। এনেই কি ফিল্ম বনাম বুলি ভাবিছ তহঁতি দুটাই? ইচ্ছা কৰিলে কি বনাব নোৱাৰে হে ককা। মন কৰিলে চন বোলে, বাকৰি মাটিটো ধন। বনাম আৰু কিবা এখন বনাবি বাৰু। নামটোনো কি থবি বা? আমাৰ দুটা নাম দি সংযোগ কৰি বনাই দিম আৰু কিবা এটা নাম। বাৰু, তহঁতি তেতিয়া চিন্তা চৰ্চা কৰ, মই হ'লে যাওঁ দেই। ককা, যোৱা। ইয়াত এনেও বুঢ়া মানুহৰ কাম নাই। তোৰ মুখখন অকণমান বেছি চলে কিন্তু দেই। এইডাল কি দেখিছ নহয়? মূৰত এমাৰহে দিম, মাটি তলত সোমাই যাবি। বাপেৰক চিনি পোৱা নাই। কৃষ্ণ ককা, ধেমালিহে কৰিছিলোঁ, খঙেই উঠিল নেকি? তোৰ নিচিনাটোৰ লগত চুপতি মাৰি থকাতকৈ মই যোৱাই ভাল। বুঢ়াৰ পুৰা খং উঠি গ'ল চাগে। বুঢ়াটোক জোকাই ভাল লাগে। আমি ইয়াত এনেই বহি আড্ডা মাৰি থকাতকৈ নদী পাৰলৈ যাওঁ ব'ল। সিদিনাখন জানুৱাৰী খাবলৈ বহুত পাৰ্টি আহিছিলে। কাৰোবাৰ ক'ৰবাত কিবা পইচা পাতি পৰি থাকি গৈছে নেকি? যাওঁ ব'ল বিচাৰোঁগৈ। সঁচাকৈ দেই, ঠিক কথা এটা মনত পেলালি কিন্তু। ভোলা, লগত আমাৰ মাইনাকো লৈ যাম নেকি? তাই গ'লে পইচা বিচাৰিও ভাল লাগিব। তিনিটাই সমানে ভগাই ল'ম আৰু যিমান পাওঁ। ব'ল তেতিয়াহ'লে, মাইনাক আগত আনি লওঁগৈ, তাৰপিছত যাম নে কি? ব'ল তেতিয়া। হেল্ল' গাইজ, আমি নদী পাৰলৈ পইচা বিচাৰি যাওঁ। সৰহকৈ যদি পইচা পাওঁ, চানা খাবলৈ মাতিম, আহিব দেই। বাই বাই।